নমস্কাৰ, মই আৱিষ্কাৰ দে চৌধুৰী RDTVৰ সমূহ দৰ্শকক স্বাগতম জনাই প্ৰস্তুত কৰিছোঁ এই প্ৰতিবেদন। BTRৰ বগৰীবাৰীৰ মহামায়াত সদৌ অসম গৰিয়ামৰীয়া দেশ জাতীয় পৰিষদ কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত মহামায়া আৰু শিলবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অসম মিজোৰাম সীমা বিবাদক কেন্দ্ৰ কৰি মিজো দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণত নিহত অসম আৰক্ষীৰ বাবে শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰে। লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত মিজোৰাম দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাৰ ফলত ৫জনকৈ অসম আৰক্ষীৰ জোৱানক নিহত হোৱাৰ উপৰিও প্ৰায় অৰ্ধশতাধিক জোৱানত আহত হোৱাৰ ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যখনতে। ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাধিক দল সংগঠনে মিজো আৰক্ষীক তীব্ৰ গৰিহণা দিয়াৰ লগতে শ্বহীদ হোৱা ৫জনকৈ বীৰ জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে আজি সন্ধিয়া BTRৰ কোকৰাঝাৰৰ জিলাৰ সদৌ অসম গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদৰ মহামায়া আৰু শিলবাৰী আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত সম্পূৰ্ণ কোভিড প্ৰটকলৰ নীতি নিয়ম মানি বীৰ শ্বহীদসকলক ফুলৰ থোপাৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ১ মিনিট সময় মৌনতা অৱলম্বন কৰে। লগতে মিজো আৰক্ষীক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ দাবী জনোৱাৰ লগতে অসমৰ ১ ইঞ্চি মাটিও মিজোৰামক এৰি নিদিবলৈ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট।